নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকক এটি ব্ৰেকিং নিউজ দিবলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল আজিৰ ব্ৰেকিং নিউজটো হৈছে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা। দেশৰ মুখ্য নিৰ্বাচন আয়োগৰ সংবাদমেল লোকসভা নিৰ্বাচনৰ দিন ঘোষণা। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বলক বন্ধুসকল পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ সংবাদমেল দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰা হ'ল। 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। আকৌ শুনক, অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। অসমত 11, 18 আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। বন্ধু বান্ধৱীসকল লোকসভা নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হ'ল। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ সংবাদমেলত দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰা হ'ল। 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন। 7টা পৰ্যায়ত অনুষ্ঠিত হ'ব দেশৰ সাধাৰণ নিৰ্বাচন। অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। আকৌ খনত অসমত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। অসমত 11, 18 আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। অসমত 11 তাৰিখে 5টা সমষ্টিত নিৰ্বাচন হ'ব, 18 তাৰিখে 5টা সমষ্টিত নিৰ্বাচন হ'ব আৰু 23 এপ্ৰিলত হ'ব 4টা সমষ্টিত নিৰ্বাচন। বন্ধু বান্ধৱীসকল সমগ্ৰ দেশৰ ভোট গণনা অনুষ্ঠিত হ'ব 23 মে 2019। আকৌ খনত লোকসভা নিৰ্বাচনৰ যিটো ৰিজাল্ট ঘোষণা হ'ব সেই ৰিজাল্টটো ঘোষণা কৰা হ'ব 23 মে 2019। সমগ্ৰ দেশৰ ভোট গণনা একেলগে হ'ব 23 মে 2019। যি 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত 11, 18 আৰু 23 এপ্ৰিলত, সেই 11 তাৰিখে কোনকেইটা সমষ্টিত অনুষ্ঠিত হ'ব আৰু 18 তাৰিখে কোনকেইটা সমষ্টিত অনুষ্ঠিত হ'ব আৰু 23 এপ্ৰিলত কোনকেইটা সমষ্টিত অনুষ্ঠিত হ'ব আমি বিতংকৈ আপোনালোকক বেলেগ এটা ভিডিঅ'ত জনাম। তো বন্ধু বান্ধৱীসকল আকৌ শুনক, মুখ্য নিৰ্বাচন আয়ুক্তৰ সংবাদমেলত নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰিছে। 7টা পৰ্যায়ত হ'ব নিৰ্বাচন। অসমত হ'ব 3টা পৰ্যায়ত আৰু অসমৰ 3টা পৰ্যায়ৰ নিৰ্বাচন হৈছে 11, 18 আৰু 23 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু ভোট গণনাৰ তাৰিখ হ'ল 23 মে 2019। তো বন্ধু বান্ধৱীসকল আজিৰ আমাৰ এই ব্ৰেকিং নিউজটো ইমানেই। যদি আমাৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব, আনকো জানিবলৈ সুযোগ দিব। আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ। জয় আই অসম।